কিহৰ ভয় হৈছে মনত কিহৰ সংখ্যা হৈছে তেখেতৰ কথা বতৰা কিবা অস্থিৰ যেন লাগিছে আৰু মই কেতিয়াও তেনেকুৱা তেখেতৰ মুখৰ পৰা মই ভাবা নাছিলোঁ আৰু সেইটো স্বভাৱ নিদিকে তেখেতৰ মুখত তেনেকুৱা কথা বতৰাবিলাক ইমান তাচ্ছিল্য ইমান বাইজিক ইমান মানে খেল ধেমালি এই কথাবিলাক তেখেতৰ মুখত নাচাজে আৰু এইটো হ'ল সাধাৰণ এটা পৰিষদীয় নিৰ্বাচন পঞ্চায়ত লেখীয়া ইয়াত নেডাৰ এজন কনভেনৰ হৈ পেলাই ইয়াত আহি পেলাই হুলস্থুল কৰিবলগীয়া একো কথা নাই আৰু সঁচা অৰ্থত আইনগতভাৱে যদি ক'বলৈ যায় তেখেতো বি টি চি অঞ্চলৰ ভোটাৰো নহয় কিন্তু বি টি চি অঞ্চলৰ আমাৰ ৩৫ লক্ষ জনসাধাৰণৰ ৰাইজক সিদ্ধান্ত ল'বলৈ দিয়ক তেওঁলোকৰ প্ৰশাসন উন্নয়ন সাধন কৰিবৰ কাৰণে স্বতন্ত্ৰ আমি তেখেতসকলক দিব লাগে বি টি চি অঞ্চলৰ ৰাইজক দিব লাগে তেওঁ এনেও বি টি চি অঞ্চলৰ ভোটাৰো নহয় খোলা কথাটো হ'ল এইটো ধন্যবাদ আপোনালোকে খবৰটো ল'ব মই মুঠতে এটাই কথা ক'লোঁ যে পিঁয়াজৰ মূল্য এইটো বছৰ নিয়ন্ত্ৰণ হৈছে আৰু দেখা গৈছে যে আজমলে বদৰুদ্দিন আজমলে যোৱাকালি যিটো মন্তব্য কৰিছে আগন্তুক দিনৰ চৰকাৰ হ'ল বিজেপি চৰকাৰ হ'লে নিজৰ মা ভনীকে মানে ৰেপ কৰা ধৰ্ষণ কৰাৰ যোনটো কথা কৈছে তাৰ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব নাই বস্তুটো আজমলে তেওঁলোকে কি কয় যিসকলে ধৰ্ষণ কৰে বস্তুটো আপোনালোকে ধৰক আজি অসমত এতিয়ালৈকে যিমান ধৰ্ষণ হৈছে সেইটো যদি তাৰ যদি তথ্য যদি উলিওৱা যায় তাৰ অধিকাংশকে আজমলৰ দলৰ মানুহ হ'ব গতিকে আজমলৰ দলৰ মানুহ হ'ব গতিকে এই কথাটো আচলতে আজমলকে সুধিব লাগে বস্তুটো যে ভৱিষ্যতে কেনেধৰণে হ'ব কিন্তু মই জনাত তাৰমানে বৰ্তমানে মিত্ৰজোঁটৰ চৰকাৰৰ দিনত পূৰ্বৰ চৰকাৰৰ দিনত যিমান তাৰমানে ধৰ্ষণ বা তেনেধৰণৰ ঘটনাবিলাক ঘটিছিল বৰ্তমানৰ তাৰমানে মিত্ৰজোঁটৰ চৰকাৰৰ দিনত তাৰ আধাও সংঘটিত দেখা গৈছে যে আপোনালোকৰ যিহেতু মিত্ৰজোঁটৰ চৰকাৰ ৰাজ্যত ইয়াতো দেখা গৈছে আপোনালোকে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ এনে প্ৰচাৰ অভিযান চলাইছে কিন্তু সৌদিনা মাজবাটত আপোনালোকৰ যি সেই কথাটো মন্তব্য মই নিদিওঁ কিন্তু ইয়াত আমি নিৰ্বাচনত আমি এটা মাত্ৰ সমষ্টিত প্ৰাৰ্থী প্ৰদান কৰিছোঁ আমি এটা থুৰিবাৰী সমষ্টিটোত আৰু থুৰিবাৰী সমষ্টিটোত আমাৰ প্ৰাৰ্থীগৰাকী বি পি এফে আমাক ছাপোৰ্ট দিছে গতিকে ইয়াত আমি আমাৰ সমষ্টিটোৰ প্ৰাৰ্থীগৰাকীক আমি হেৰি কৰাৰ কাৰণে আমি আমাৰ দলে কাম কাজ চলাই আছে গতিকে এইখিনিয়ে ক'ম আজি এইখিনিয়ে ক'ম বেলেগ মই মন্তব্য নিদিওঁ আগন্তুক দিনত বিজেপি আৰু বি পি এফৰ যোনটো বৰ্তমান আমাৰ এই কথাটো মই কেনেকৈ ক'ম এইটো বস্তুটো এই বস্তুটো তাৰমানে বি পি এফ বিজেপিৰ পাৰ্টী বি পি এফ আৰু বিজেপি সুধিলেহে তাৰ উত্তৰটো পাব মই এতিয়া তৃতীয় পাৰ্টী মই এতিয়া অসম গণ পৰিষদ দলৰ এজন সদস্য আপোনালোকৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'বনে মিত্ৰজোঁটৰ চৰকাৰ বস্তুটো মই আহিছোঁ মই আশা কৰিছোঁ যে অন্ততঃ মই এই কথাটো জানো যে আমাৰ প্ৰাৰ্থীগৰাকী জিকিব এই কথাটো আমাৰ প্ৰাৰ্থীগৰাকী জিকিব মই আৰু ভাবোঁ যে তাৰমানে বি পি এফ ল'লেই তাৰমানে এনে বস্তুটো অলপ ভিৰটো বেছি হৈছে থেংক ইউ